Hello everyone, welcome to my channel Bonasri's blog. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি মই এটা বেলেগ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো। কি ভিডিও হেতু চাও হকচোন। আহক কিনো ভিডিও আহক। আজি হৈছে পবিত্ৰ শাওন মাহৰ সোমবাৰ প্ৰথমটো সোমবাৰ আৰু সকলোৱে জানে শাওন মাহৰ প্ৰথমটো সোমবাৰে কি কৰা হয় যদি নাজানে কৈ দিছো আজি শাওন মাহৰ প্ৰথম সোমবাৰ বুলি নহয় গোটেইকেইটা সোমবাৰে সদাশিৱৰ নামত আমি পূজা কৰোঁ ভোলে বাবাক আমি পূজা কৰোঁ আৰু ব্ৰত পালন কৰোঁ তেওঁৰ ওচৰত নৈবেদ্য চাকি ধূপ আদিবোৰ জ্বলাওঁ আৰু মনত যি আছে যিসমূহ আশা আছে আমাৰ মনত সেইবোৰ আমি বাবাক খুজো মানে কি আৰু ব্ৰত পালন কৰি খুজো আৰু হয়নে নহয় তো আহকচোন আজি ময়ো ভাবিলোঁ যে ময়ো এটা যিহেতু যে প্ৰথম সোমবাৰ ময়ো মানে ব্ৰত ৰাখিছোঁ আৰু বাবাৰ নামত গতিকে ভাবিলোঁ আৰু যে এটা ব্লগ বনাই দিওঁ হয়নে নহয় গতিকে কিনো কৰোঁ মইনো কেনেকৈ ব্ৰত পালন কৰোঁ কি কৰোঁ আৰু বাবাৰ নামত আহকচোন চাওঁ হয়নে নহয় যিহেতু আজি ভোলে বাবাৰ দিন গতিকে ভোলে বাবাক নৈবেদ্য দিবলৈকে আমিতো যোগাৰ কৰিব লাগিব হয়নে নহয় আৰু যোগাৰ কৰিবলৈ প্ৰথমে আমি বুট মুগ এইবিলাক ভিজাব লাগিব আৰু হয়নে নহয় গতিকে আহক ময়ো গা পা ধুইছোঁ গা পা ধুই পেলাই এয়া মন্দিৰলৈ আহিছোঁ এইটো আমাৰ মন্দিৰ হয় একচুৱেলি আমাৰ এইটো মন্দিৰ গোপাল মন্দিৰ হয় কিন্তু সকলো ভগৱানেই থাকে হয়নে নহয় অকল এটা কাৰণে নবনাইতো সকলোৱে ভগৱানে থাকে তো আহকচোন মন্দিৰৰ ভিতৰত সোমাওঁ তো এয়া হৈছে আমাৰ মন্দিৰৰ ভিতৰ ভাগ এয়া আমাৰ গোপাল মন্দিৰ এয়া আমাৰ গোপাল দেখিছেনে এয়া আমাৰ গোপাল আৰু দেখিছে এয়া আমাৰ অতি বহুত বছৰ পুৰণি গোপাল হয় আৰু ভগৱানক আৰু ইয়াতে থৈছোঁ আমি আৰু ইয়াতে এতিয়া চাকি বন্তি ধূপ আদিবোৰ দিয়া নাই দিম এতিয়া দিম আৰু তাৰ আগতে আপোনালোকক মই এটা বস্তু দেখাম সকলো মেকুৰীয়ে মাছ মাংস গাখীৰ খায় কিন্তু আমাৰো এটা মেকুৰী আছে আৰু মেকুৰীটোৱে চাওক কি খাই আছে চাওক আমাৰ মেকুৰীয়ে কি খাইছে চাওক আপোনালোকে আমাৰ মেকুৰীয়ে খাইছে বুট আৰু তিয়হ দেখিছে এয়া হৈছে আমাৰ মেকুৰী কি অদ্ভুত মেকুৰী আমাৰ ই সৰুৰ পৰাই বুট আৰু তিয়হ খাই ডাঙৰ হৈছে গতিকে ইয়াৰ প্ৰধান খাদ্যই হৈছে আমাৰ বুট আৰু তিয়হ চাওক আপোনালোকে কি আচৰিত কথা হয়নে তো দেখিলে কি আচৰিত বস্তু আমাৰ দেখিলে আৰু মই বুট মুগ ভিজাবলৈ আহিছিলোঁ কিন্তু এয়া চাওকচোন মায়ে কামবোৰ কৰিলে অলৰেডি আৰু ইয়াতে এয়া বুট মুগ ভিজালে গতিকে মইনো কি কৰোঁ আৰু কৰিম আৰু উপকৰণ কাটিব আছে আৰু উপকৰণ কাটিব আছে কিন্তু এনেও মই অলপ কামত মানে অলপ কম কামেই কৰোঁ আজি মই ব্ৰত ৰাখিছোঁ এই ভোলে বাবাৰ নামত ভোলে বাবাক দিয়া প্ৰধান বস্তুটোৱেই হৈছে বেলপাত গতিকে বেলপাতটো দিবই লাগিব তেতিয়াহে ভোলে বাবা সন্তুষ্ট হ'ব আৰু সেয়ে মই এতিয়া বেলপাত ছিঙিবলৈ আহিছোঁ আৰু মোৰ কাষত কোন আছে চাওকচোন এয়া আমাৰ ছিঙিয়ে পায় আৰু কি গম হয়নে নহয় তো আহক বেলপাত ছিঙো এয়া চাওক বেলপাত তুলি আছোঁ মই हर हर बोले नमः शिवाय रामेश्वराय शिव रामेश्वराय हर हर আৰু এয়া চাওক মোৰ
বেলপাত তোলা হৈ গ'ল, বেলপাত আৰু তুলসী কি কয় ফুল তোলা হৈ গ'ল। আৰু এতিয়া মই এয়া ভোলে বাবাক দিম, মানে সদাশিৱক দিম। আৰু এটা কথা ক'ব, আপোনালোকে মোক কমেণ্টত জনাব। ময়ে কৈ দিছোঁ দিয়ক, এয়া দেখিছেনে, এয়া হৈছে বেলপাত। আৰু এই বেলপাতটো 3টা পাত কিয় থাকে আপোনালোকে জানে নেকি? যদি নাজানে বাৰু ময়ে কৈ দিছোঁ দিয়ক। ইয়াৰে এটা পাত ব্ৰহ্মা, এটা বিষ্ণু আৰু এটা হৈছে মহেশ্বৰ। আৰু সদাশিৱ মানে ভোলে বাবাৰ এই বেলগছডালেই মেইন। আৰু এই বেলগছডালৰ উৎপত্তি কেনেকৈ হ'ল সকলোৱে নাজানে। কিছুমান পুৰাণৰ মতে লক্ষ্মীৰ স্তনৰ পৰা হয় বুলিও কয়, আন কিছুমান পুৰাণৰ মতে সদাশিৱৰ মানে পাৰ্বতীৰ ঘামৰ টোপালৰ পৰাও বেলগছৰ উৎপত্তি হয় বুলি কয়। কিমান দূৰ সত্য সেইটো কোনেও নাজানে। যদি আপোনালোকে জানে বেলগছৰ উৎপত্তি কেনেকৈ হ'ল, আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়া চাওক, মা আৰু মই দুয়ো এয়া এতিয়া উপকৰণ কাটিব ওলাইছোঁ। দেখিছে, এয়া আমাৰ কেৱল ভোলেনাথকে লিয়ে। আৰু এতিয়া সদাশিৱৰ কাৰণে মই চাওক এয়া উপকৰণ কাটিলোঁ। এয়া আম, এয়া তিয়হ, এয়া ঘৰৰ কল হয় আমাৰ, বুট, আৰু ইপিনে আছে ফুল। দেখিছে আপোনালোকে, চাওক মধুৰিআম আছে, ইপিনে মধুৰিআম আছে, দেখিলে? আৰু কাটিব আছে, অলপ কাটি লওঁ, হয়নে নহয়? আৰু এয়া দেখিছেনে, এয়া মই এতিয়া কাটি আছোঁ কেৱল সদাশিৱ বাবাৰ কাৰণে। আৰু অলপ কাম কৰিছোঁ দিয়ক, কাৰণ কাম নকৰিলে ভগৱান সদাশিৱ মোৰ ওপৰত সন্তুষ্ট নহ'ব, হয়নে নহয়? আৰু ইপিনে এটা কথা কওঁ আপোনালোকক, আপোনালোকে যে ব্ৰত ৰাখে, কিয় ৰাখে? ব্ৰত ৰাখিলে কি লাভ হয়, হয়নে নহয়? মোক পাৰিলে জনাবচোন আপোনালোকে। আৰু তাৰ মাজতে কিছুমান কথা ময়ো কৈ দিওঁ, যিখিনি মই জানো। আচলতে আমি ঈশ্বৰে আমাক ইমান দিনে যিখিনি দিলে, সেইখিনি আমি কি ঈশ্বৰৰ কাৰণে বহন কৰা বুজায়, হয়নে নহয় ব্ৰত ৰখা মানে? আৰু ব্ৰত ৰাখিলে আপোনালোকৰ শৰীৰ আৰু আত্মা শুদ্ধি হয়। আচলতে ব্ৰত ৰখা মানে পাপ খণ্ডন হোৱা নুবুজায়, হয়নে নহয়? বা ঈশ্বৰক আৰাধনা কৰা নুবুজায়। আচলতে নিজৰ আত্মা আৰু শৰীৰটো শুদ্ধ হয় বুলি কোৱা হয়। তো ব্ৰত ৰখাৰ এইটোৱে আচলতে সত্য। আৰু এটা কথা কওঁ, আপোনালোকে মন্দিৰ যাওক বা নাযাওক, আৰু বা ব্ৰত ৰাখক বা নাৰাখক, এইটো আপোনালোকৰ নিজা নিজা কথা। আৰু আচলতে গীতাত লিখা আছে যে আপুনি যদি শুদ্ধ মনেৰে ঈশ্বৰক এডাল ধূপেৰেও যদি তাক আৰাধনা কৰে, তেতিয়াহ'লে ঈশ্বৰ তাতেই সুখী হ'ব, হয়নে নহয়? সেইবাবে সকলোৰে ধাৰণা কিছুমান বেলেগ বেলেগ, হয়নে নহয়? মোৰ ধাৰণা এয়া ব্ৰতৰ ওপৰত। আৰু গতিকে চাবচোন, আপোনালোকে চেষ্টা কৰি চাব, যদি আপোনালোকে পাৰে ব্ৰতটো, হয়নে নহয়, পালন কৰিব। তো সেয়াই আৰু কি ক'ম, তো সেয়া। আৰু এতিয়া শিৱ বাবাৰ কাৰণে অলপ টাইম আহক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ ভোলে নমঃ শিৱায়, রামেশ্বরায় শিব রামেশ্বরায়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হর হর ভোলে নমঃ শিৱায়, রামেশ্বরায় শিব রামেশ্বরায়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হর হর ভোলে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হর হর ভোলে নমঃ শিৱায়, রামেশ্বরায় শিব রামেশ্বরায়। হর হর ভোলে নমঃ শিবায়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হর হর ভোলে নমঃ শিৱায়, রামেশ্বরায়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হর হর ভোলে নমঃ শিৱায়, রামেশ্বরায়
আজি পবিত্ৰ শাওণ মাহৰ প্ৰথম সোমবাৰটি মই এনেদৰে পালন কৰিলোঁ আপোনালোকে দেখিলে আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল মোৰ চেনেলটোত নতুন সেইসকলেও ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ টাটা বাই বাই ইমানেই